हेलो गाइस কি খবৰ আপোনালোকৰ ভাল সাগে আমাৰো ভাল আমাৰো বেছি ভাল বেছি ভাল বুলিয়ে ক'ব পাৰি বেছি ভাল মানে কিয় জানে নে কম ৰব আপোনালোকক কিয় ভাল ফাৰ্ষ্টত কৈলো মানুহজনৰ মোবাইল গুটেই ভাঙি গৈছে মানে আৰু চাৰ্জ দিওঁতে বহুত প্ৰবলেম হৈ আছে তো মানে মানুহজন বহুত কষ্টকে চাৰ্জ দিয়ে চাৰ্জাৰৰ পিন পাত সোমাই পেলাই আৰু এনেকে বল্টাই দিয়ে পিছে বহুত কষ্টকে বহুত দিন ধৰি চাৰ্জ দি আছে মোবাইলটো পিছে কি হ'ল মোবাইলটো ভাঙিও গৈছে একদম আগফালে পিছফালে গুটেই ভাঙি একদম গ্লাছ একদম ভাঙি গৈছে কেতিয়াবা মোৰ ওচৰত কয় যে মানুহৰ ওচৰত ওলাবই ভাল নালাগে জানানে মোবাইলটো লাজে লাগে মোবাইলটো ওলাব মই কলো কিয় নহয় ভাঙা মোবাইল সেইটো কাৰণে ভাল নালাগে বুলি এনেকে কলা কোনবাই যদি বিচাৰে চাও তোমাৰ মোবাইলত এইখিনি ৰিপৰ্টটো চাও তেও মানে দেখাব লাজ পায় তো ৰিসেন্টলি কি হ'ল এটা ল'ৰা এজন আছে তেওঁৰে লগৰ এটা ল'ৰা এজন আছে তো তেওঁৰ ইএমআই আছে ইএমআই কাৰ্ড আছে সো তেওঁৰ ইএমআই কাৰ্ডে দি আমি টিভিটো আনিছিলো টিভিটো আনাৰ পিছত এতিয়া টিভিটো বহুত দিন হ'ল ক্লিয়াৰ হৈ গৈছে তো এতিয়া কি হ'ল মানুহজনে ৰিসেন্টলি ফোন কৰি কৈ আছে ও মোৰ কাৰ্ড আহিছে তো মোবাইল লবি নেকি এনেকে ক'ল পিছে তেওঁ আৰু ক'ল মই ভাবি চাও ৰ'ব কম দিয়ক আপোনাক কম দিয়ক পিছে মোক সুধিছে মোবাইল এটা ল'ম নেকি মই ক'লো লোৱা কিনো হ'ব হয়নে নহয় কাৰণ মানুহৰ ওচৰত তুমি হেনকো বেয়া পোৱা আৰু তোমাৰো চলাব কষ্ট হৈছে তো মই আৰু বেছিকে জোৰ দিলো মানুহজনক কাৰণ মোবাইলটো লৈ লোৱা বুলি ক'লো তো মই জোৰ দিয়াৰ কাৰণে মোবাইলটো অৰ্ডাৰ দিছে তো 19 তাৰিখত ডেট আছিল চাগে 19 তাৰিখত আহিব বুলি ইমান দিন ধৰি ইমান মাথা খাই আছে জানেনে কি কৈছে মোবাইলটো কেতিয়া আহিব তো সাডেনলি মোবাইলটো আজি আহিব কাৰণ আজি 19 তাৰিখ নহয় বাৰু আজি 16 তাৰিখ হয় তো আজিয়ে মোবাইলটো আহি পাব মই আগতে কৈছিলো 2 দিন আগতে আহে একচুয়ালি আহে 2 দিন আগতে আহে মোবাইল সো আপোনালোকক দেখাম তো মোবাইলটো আহাৰ পিছত যোনটো ল'ৰা ডেলিভাৰী দিব আহিব সেইটো মানে কি হয় পেকিংটো গোটেই খুলি দি দেখাব লাগিব পিছেহে মোবাইলটো মই পিক আপ কৰিব পাৰিম তো ওয়েলকাম টু মাই চেনেল ক্ৰছ কাপল বলক তেনেহ'লে দেখাম আপোনালোকক মোবাইলটো আনবক্সিং বলকচোন কেবলটো আছে ন হে গাইজ ফাইনেলি মোবাইলটো আহি গ'ল ফাইনেলি মোবাইলটো অহাৰ পিছত মানে মই ভাবিব পৰা নাই কি ক'ম বাৰু আপোনালোকক দেখাম এইখনৰ মোবাইল সেইটো চাইছে না সেইটো মোবাইল হয় আৰু অপেনিংটো আপোনালোকক ইয়াৰ পিছত দেখাম বাৰু ল'ৰাজনে কেনেকৈ অপেন কৰিছে সো মানে ল'ৰাটোৱে কি মই ক'লো যে ফাৰ্ষ্টত ক'লো মোবাইলটো ওলাই দেখাব পিছতহে OTPটো দিম বুলি এনেকৈ বাইদেউ হয় দিয়ক আগতে এতিয়া এনেকুৱা হৈছে মানে আমিও মোবাইল মানে অপেন নকৰাকৈ দিব নোৱাৰোঁ কাৰণ সেইটোৱে এটা চিষ্টেম এটা হৈছে তো চবতে চিষ্টেমটো কৰাৰ কাৰণে বহুত ভাল হৈছে চিষ্টেমটো কাৰণ ভিতৰত কি আছে সেইখিনি গম নাপায় কোনেও সো পিছত যাই পেলাই কি হয় মানে কোনবাৰ ভাঙা মোবাইল ওলাই কোনবাৰ কি ওলাই তো সেইটো কাৰণে এতিয়া এটা নতুন নিয়ম এটা ওলাইছে পাৰ্চেলৰ পৰা যে মোবাইল দামী কিবা বস্তু হ'লে সেইটো মানে যিয়ে নহওক মোবাইলটো আহি গ'ল সো এইটো হ'ল মোবাইল এইখিনি দেখা পাইছে স্যামছাঙৰ মোবাইল হয় এটা কেমেৰা আছে কিবা কিবি আছে মই ইমান গম নাপাওঁ দিয়কচোন আৰু বাকচৰ ভিতৰত কি আছে এইখিনি আপোনালোকক দেখাওঁ আজিকালি বাৰু চাৰ্জাৰ নাহে এইটোতো গমে পায় স্যামছাঙৰ আজিকালি সেনেকুৱাই কৰিছে এইটো হ'ল টেম্পাৰ গ্লাছ এইটো দিছে আৰু এইফালে দিছে চাৰ্জাৰ নিদিয়ে কিন্তু চাৰ্জাৰৰ পিনটো দিয়ে হেৰিয়ে কথা চাৰ্জাৰটো আমাৰ এক্সট্ৰাকে কিনি আনিছে
1200 টকা লৈছে চাৰ্জাৰটো, কিন্তু চাৰ্জাৰটো কিনি আনিছে আৰু বাকী একোৱে নাই চ' কি আৰু কেনেকৈ অপেন কৰে কি কৰে এইখিনি মই গম নাপাওঁ। প্ৰচেছ বহুত কিবা কিবি আছে, এইবিলাক প্ৰচেছ আছে। চ' এইবিলাক তেওঁৱে কৰিব দিয়কচোন, এইবিলাক কি এগ্ৰি চেগ্ৰি কৰিব লাগে এইবিলাক তেওঁৱে কৰিব। তেওঁ আহিলে আৰু অলপমান দেখাম আপোনালোকক। তেনেহ'লে এতিয়া ৰাখিছোঁ, তেওঁ আহিলে আৰু দেখাম। কি হৈছে পাপা? পাৰ্টি হৈছে না? মোবাইলৰ পাৰ্টি। এই চাওক মিঠাই, মোবাইলৰ পাৰ্টি হৈ আছে। আগতে তাইক খুৱাই দিছোঁ, পিছে আমিও খাম। হেল্ল' গাইজ, নতুন মোবাইলৰ পৰা ব্লগ বনাইছোঁ। এইফালে মালিক বহি আছে আৰু এইফালে মই দাদাগিৰি কৰিছোঁ। মালিকৰ মোবাইল লৈ পেলাই দেখিছেনে? কেনে লাগিছে মোবাইলটো? ডুৱেট হয় নে নহয়? ডুৱেট নহয়, কি কয় এইটো? ব্লগিং মোড হয়। চ' এইটো অলপমান দেখালোঁ আপোনালোকক। চ' ক'ৰবাত গ'লে আৰু মোবাইলটো মোৰে হ'ব যেন পাইছোঁ। দিয়কচোন তেনেহ'লে, আৰু একদিন লগ পাম, বেলেগ দিন। বাই বাই।